ইউ.পি.এল জিন্দাবাদ ইউ.পি.এল জিন্দাবাদ কর্মকর্তা জিন্দাবাদ। আজি আমাৰ ফাউণ্ডেশ্যন ডে আছিলে 10th ফাউণ্ডেশ্যন ডে ৰাতিপুৱাৰ পৰা 10th ফাউণ্ডেশ্যন ডে চেলিব্ৰেট কৰি পেলাই আমাৰ এইটো যিটো আপোনালোকে দেখিলে এইটো ছেকেণ্ড জইনিং সভা। ইয়াৰ আগতে আমাৰ নন-চেৰিটি ষ্টেটত আমি 40জন BPF আৰু বিজেপিৰ আপোনালোকে জানে চাগে নাম নাৰদ উপাধ্যায় বুলি বিজেপিৰ বহুত পুৰণা কৰ্মী আছিলে, তেখেত 30 বছৰ ধৰি বিজেপিত আছিলে। তেওঁ আজি আমাৰ দলত যোগদান কৰিলে আৰু ইয়াতো আপোনালোকে দেখিছে বয়োজ্যেষ্ঠ ডেকা বুঢ়া বয়স মানে ইয়াং গোটেইখিনি আমাৰ আজি বিভিন্ন দলৰ পৰা আহি পেলাই আমাৰ দলত যোগদান কৰিছে। মেইনলি BPFৰ মানুহ আৰু বিজেপিৰ মানুহ, কেইজনমান কংগ্ৰেছৰো আছে। গতিকে বিভিন্ন দল আৰু এটা দলৰ নাম লৈ লাভ নাই। আজি দিনটোত আমাৰ সন্ধিয়ালৈকে আৰু দুটা জইনিং প্ৰগ্ৰাম আছে আৰু গোটেই দিনটোত মোটামুটি আমি ধৰিছোঁ 400 পৰা 500জন মানুহ আমাৰ দলত আজি যোগদান কৰিব। আমি আজি ফাউণ্ডেশ্যন ডেটো মানে আমাৰ যিখিনি মানুহে ইউ.পি.এল আৰম্ভ কৰিছিলে তেওঁলোকক সন্মান দিবৰ বাবে আমি এই জইনিং কাৰ্যসূচীটো আজি ফাউণ্ডেশ্যন ডে চেলিব্ৰেট কৰিবৰ কাৰণে ৰাখিছিলোঁ। BPFে 22জনীয়া প্ৰথমখন তালিকা ইতিমধ্যে ঘোষণা কৰিলে, গতিকে গোটেইকেইটা সমষ্টিতে ত্ৰিকোণীয় যুঁজ হ'ব। গতিকে কি দেখিছে এইবাৰ যুঁজখন কেনেধৰণৰ হ'ব? কোনো কোনিয়ে নহয় সিহঁতৰ লগত যুঁজ। BPFৰতো কেণ্ডিডেট নোহোৱাৰ কাৰণে তেওঁলোকে MLAকো MCLAত নমাই আছে, কেবিনেট মন্ত্ৰীকো MCLAত নমাই আছে। গতিকে তেওঁলোকৰ লগত যুঁজৰ কথা আৰু কি ক'ম মই। BPF লিষ্টতে নাই। যদি আমি দেখোঁ বিজেপি BPF UPPL তিনিটা মাজত যদি আৰু কোনোবা এটা দল থকা হ'লে তেতিয়াহ'লে আৰু 4 নম্বৰত গ'লে BPFটো মানে দল নাই কাৰণে এতিয়া তিনিগুণীয়া বুলি কৈ আছে আপোনালোকে। গতিকে BPFৰ কোনো আজি অস্তিত্বই নাই BTCত। যোৱাবাৰে ৰাইজে তেওঁলোকক ৰিজেক্ট কৰিছে আৰু এইবাৰতো ভালকৈ ৰিজেক্ট কৰিব যাতে তেওঁলোকে আৰু দুনাই ইলেকশ্যন খেলিবলৈ সাহস নকৰে যাতে। মোৰ প্ৰতিনিধিত্ব বিজেপি আৰু মানে আমাৰ মেইনলি যাৰ লগত এতিয়া আমি চৰকাৰখন চলাইছোঁ তেওঁলোকেই আমাৰ লগত মিলি চৰকাৰখন চলাই আছিল। গতিকে তেওঁলোকে আমাৰ লগত আছে, একেলগত কাম কৰিছে। গতিকে মেইনলি তেওঁলোকৰ লগতে হ'ব কম্পিটিশ্যনটো বা হেৰিটো। গতিকে BPFটো আমি ধৰাই নাই তেওঁলোকৰ লগত কিবা হ'ব বুলি। পুৱাৰ পৰা এতিয়ালৈকে আমাৰ 200+ যোগদান হৈ গ'ল আৰু ইভিনিংলৈকে আৰু দুটা জইনিং ইয়াৰ পৰা আমি আৰু দুটা প্ৰগ্ৰাম কৰিব গৈ আছোঁ। তো সন্ধিয়ালৈকে 500মান মানুহৰ আমাৰ প্লেনিং আছে আজিৰ দিনটোত জইন কৰাৰ। মই আগত BPFত আছিলোঁ, আজি UPPL জইন কৰিলোঁ। মানে BPF 17 বছৰ মই তাতে থাকিলোঁ, কিন্তু 17 বছৰ ধৰি একো কাম কাজ এনেকৈ কৰি নিদিলে। এইকাৰণে মই চালোঁ ৰাজু ডেকাল ছাৰে এতিয়া পাৱাৰত নাই, কিন্তু তথাপিও ইমান কাম কৰি গৈ আছে আৰু মোৰ আশা আছে যে আৰু ভালকৈ কাম কৰিব। এতিয়া যিহেতু পাৱাৰত নাই, পাৱাৰ পালেতো আৰু ভাল কাম কৰি যাব। মোৰ আশা আছে এইটো আৰু বিশ্বাস লাগি মই UPPL জইন কৰিলোঁ আজি। আমি 15জনমান জইন কৰিলোঁ। UPPLৰ পৰা নামবাৰী। মই আগত বিপদত আছিলে, মই 9বাৰমান ভোট দিয়া হ'ল তাতে থাকি। তাৰপিছত আমাৰ মা দেউতাৰ পৰা সিহঁতে বিপদতে ভোট দি আছিলে, সিহঁতে এতিয়া মৰিবলৈ সময় হৈ গ'ল। বিপদ থাকি আজিলৈকে একো পোৱাই নাই। তাৰ কাৰণে আজি মই UPPL এতিয়া ৰাজু ডাকাল ছাৰক মই এতিয়া মদত কৰিবৰ কাৰণে আহিছোঁ। মানে আমি 10জন আহিছোঁ। আজি প্ৰায় 200জন লোকৰ জইনিং হ'ল। কি ক'ব এতিয়া, কি হ'ব ইলেকশ্যনত এইবাৰ ইলেকশ্যনত UPPL আজি ৰাজু ডাকাল ছাৰক মদত কৰিবলৈ আহিছে। এতিয়া প্ৰায় আমাৰ 5-9 চেৰপাং এইটো জিতিবই, চবেই আশা আছে সেইটো জিতিব বুলি। মই ইমানে। आं सिगाङाव बेलेग मामियाव हाबदोंमोन, दा आं थानानै दा UPPLआव दा प्रमद बर' सारजों योगदान होनो फैदों। गासैबो जों रायजो राजाखौ नुनानै जों मोजां मोनदों। प्रमद बर' सारखौ जों इलेक्सनाव जों देरहाहोनो जों सेस्था खालामदों आरो निस्सय देरहाखागोन प्रमद बर'आ। दा जिमान मानसिफोर फैदोंमोन ना बे मानसिफ्राबो गासैबो
बे इउ.प.आवनो जुगदान होजोब्बाय गासैबो जों रायजो राजा आरो आइ आफा बिदा फंबाय बिबै बिनानावफ्राबो गासैबो इउ.प.आवनो जुगदान होजोब्बाय आं जोबोद गोजोननाय मोन्दों आरो आं बाराबो बुंनो रोङा आं इसिबां बुंफेराखैबो आं एसेयावनो फोजोबनाय जाबाय